নমস্কাৰ বন্ধুসকল, মই নৱদাস জানো আহক চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি আমি 500 NIOS-ৰ 501 পেপাৰৰ ইউনিট 1-ৰ প্ৰশ্নাৱলীৰ উত্তৰ আলোচনা কৰিম। ইউনিট 1-ৰ এটা আমাৰ প্ৰশ্ন আছে, 2 নম্বৰীয়া প্ৰশ্ন হ'ব যে নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰক। এই প্ৰশ্নটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু এইটো হৈছে প্ৰশ্নাৱলীত থকা প্ৰশ্ন হয়, গতিকে এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ এনচাৰটো মই দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই ল'ব। নিম্নমুখী পৰিশ্ৰাৱণ নীতিটো উদ্ভাৱন কৰিছিল লৰ্ড মেকলে আৰু সেই সময়ৰ গভৰ্ণৰ লৰ্ড বেণ্টিংকে এই নীতি গ্ৰহণ কৰে। এই নীতিৰ অৰ্থ হ'ল, যিহেতু কম সময়ৰ ভিতৰত সকলোকে শিক্ষিত কৰাটো অসম্ভৱ, গতিকে উচ্চ শ্ৰেণীৰ কেইজনমান লোকক পশ্চিমীয়া শব্দাৱলীৰ দ্বাৰা শিক্ষিত কৰি তোলা আৰু সেই শিক্ষাক তেওঁলোকৰ মাধ্যমেৰে জনসাধাৰণৰ মাজলৈ বিয়পাই দিয়া, অৰ্থাৎ উচ্চ শ্ৰেণীৰ পৰা নিম্ন শ্ৰেণীলৈ শিক্ষা দিয়া, এই নীতিটোকে নিম্নমুখী পৰিশ্ৰাৱণ নীতি বোলে। ধন্যবাদ। আমাৰ উত্তৰটো এইখিনিতে শেষ হ'ল। এইটো হৈছে আমাৰ 2 নম্বৰীয়া কুৱেশ্যন আৰু এইটো আমাৰ ইম্পৰ্টেণ্ট হ'ব NIOS পৰীক্ষাৰ বাবে। আৰু যিহেতু আমাৰ NIOS পৰীক্ষা আহি আছে, অতি সোনকালে হ'ব আমাৰ পৰীক্ষাটো, বেছি হাতত সময় নাই। গতিকে আপোনাৰ যদি এই ভিডিঅ'টোৰ পৰা কিবা সহায় হৈছে, আপোনালোকে যদি এনচাৰটো লিখি ল'ব ইয়াৰে, বা যদি সহায় হৈছে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মই এনেকুৱা প্ৰশ্ন দি থাকিম, ইম্পৰ্টেণ্ট প্ৰশ্নটো দি থাকিম, প্ৰশ্নাৱলীবোৰৰ উত্তৰ দি থাকিম। গতিকে আপোনালোকে মোৰ চেনেলটো চাই থাকিব। ধন্যবাদ।